Hello everyone, my name is Naina. Welcome back to my YouTube channel. আজি মই আপোনালোকৰ লগত মোৰ ডেইলি নাইট টাইম স্কিন কেয়াৰ ৰুটিনখন শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ফাৰ্ষ্ট মই হিমালয়া ক্লিনজিং মিল্ক দি ক্লিন কৰিম ফেচখন। সঁচা কথা ক'বলৈ গ'লে মই ৰেগুলাৰলি কোনো ধৰণৰ ফেচ পেক কোনো ধৰণৰ হোম ৰেমেডি ট্ৰাই নকৰোঁ। এলাহো লাগে সদায় তেনেকৈ হোম ৰেমেডি ট্ৰাই কৰি থাকিবলৈ। একদম নৰ্মেলি 5 মিনিটতে সহজতে কৰিব পৰা স্কিন কেয়াৰ ৰুটিন এখনেই মই ফ'ল' কৰোঁ। ইমানবিলাক ফ'ল' কৰি থাকি এলাহ লাগে, মোৰ ভাল নালাগে। চ' মই নৰ্মেলি এতিয়া ক্লিনজিং কৰি আছোঁ হিমালয়া ক্লিনজিং মিল্ক দি। ক্লিনজাৰটো মই ভালদৰে মুখত 2 মিনিটমান মাছাজ কৰাৰ পাছত ঠাণ্ডা পানীৰে চাফা কৰি ল'ম আৰু তাৰপিছত এখন চাফা টাৱেল বা গামোচাৰ সহায় লৈ পেট ড্ৰাই কৰি ল'ম। নেক্সট এতিয়া ফেচ ৱাছ হিচাপে মই গুড ভাইবছৰ চাৰ্কল ফেচ ৱাছটো ইউজ কৰিম। এই ফেচ ৱাছটো মোৰ এটা কাৰণে ভাল লাগে, ই বহুত ইজিলি ব্লেক হেডছ আৰু হোৱাইট হেডছ ৰিমুভ কৰে। কিন্তু এটা কথা, এই ফেচ ৱাছটো যেতিয়া লগাই বহুত ভয়ানক লাগে দেখাত, পূৰা ব্লেক হৈ যায় মুখখন। যেতিয়া মই এই ফেচ ৱাছটো ইউজ কৰোঁ মোক মোৰ ভাইটি আৰু মোক পাপাই মোক বহুত জোকায়, মোক কয় কি বোলে বহুত বেয়া লাগিছে দেখিবলৈ, এনেকৈ কৈ পেলাই বহুত জোকায়। আৰু বাকী কাম ই বহুত ভাল কৰে, একদম ইজিলি ব্লেক হেডছ আৰু হোৱাইট হেডছ ৰিমুভ কৰে। ওৱান টাইম ইউজ কৰাৰ পিছতে আপোনালোকে ইফেক্টিভ ৰিজাল্ট এটা পাব। আৰু যিসকলে এতিয়ালৈকে কনফিউজ হৈ আছে যে কেনেধৰণৰ ফেচ ৱাছ বা কি ফেচ ৱাছ ইউজ কৰিম, তেনেহ'লে নিশ্চয়কৈ এই ফেচ ৱাছটো ট্ৰাই কৰি চাব পাৰে। এতিয়া আহিলে স্ক্ৰাব মই ইউজ কৰিছোঁ গুড ভাইবছৰ পমগ্ৰেনেট ব্ৰাইটনিং ফেচ স্ক্ৰাবটো। ইয়াৰ পাৰ্টিকলছবিলাকো বহুত মাইল্ড হয়, বহুত ভাল লাগে এইটো ইউজ কৰি, আৰু বহুত জেণ্টল হয়। স্কিনত অলপো মানে দুখ পোৱা বা তেনেকুৱা এটা হাৰ্চনেছ ফিল নহয়, বহুত মাইল্ড হয়। আৰু ফেচ স্ক্ৰাব সদায় মই তিতা মুখতে এপ্লাই কৰোঁ, নহ'লে অলপ বেছি টান লাগে ব্লেণ্ড হওঁতে মিলাওঁতে। স্ক্ৰাবটো ইউজ কৰোঁতে সদায় লাহে লাহে পানী অলপকৈ এড কৰি 2-3 মিনিটমান মাছাজ কৰি থাকিব লাগে, তেতিয়াহে ইয়াৰ ৰিজাল্টটো ভাল হয়। আৰু বেকগ্ৰাউণ্ডৰ পৰা মোক ভাইটিয়ে বহুত হহুৱাই আছে। মই এনেকুৱা কিছুমান স্কিন কেয়াৰ কৰি থাকিলে সি বহুত ফানি পায়, কিয় নাজানো, সি খুব জোকাবলৈ লয় তেতিয়া। এতিয়া মই টোনাৰ ইউজ কৰিম গুড ভাইবছৰ কুকুম্বাৰ গ্লো টোনাৰটো। আমি ফেচ ৱাছ কৰি অহাৰ পাছত কেতিয়াও টোনাৰ স্কিপ কৰিব নালাগে, ই স্কিনৰ pH লেভেলটো মেইনটেইন কৰি ৰাখে। তাৰপাছত মই ছেৰাম লগাম। ছেৰামটো মই গুড ভাইবছৰে লগাম, ভিটামিন E এণ্ড ভিটামিন C ছিৰামটো। মই দিনত যদিও কেতিয়াবা ছেৰামটো স্কিপ কৰোঁ, তথাপিও ৰাতি মই সদায় ইউজ কৰোঁৱেই। এনেদৰে 2 to 3 ড্ৰপছমান মুখত পেলাই লৈ 2-3 মিনিটমান ভালদৰে মাছাজ কৰি ল'ম। কাৰণ কিয়নো ছেৰামটো স্কিনত অবজাৰ্ভ হওঁতে অলপমান সময় লয়, সেইকাৰণে ভালদৰে মাছাজ কৰি থাকিব লাগে অবজাৰ্ভ নোহোৱালৈকে।
তাৰ পাছত মই নাইট ক্ৰীম হিচাপে ইউজ কৰিম প্লামৰ গ্ৰীণ টি নাইট জেলটো। এইটো অইলি আৰু একনি প্ৰ'ন স্কিনৰ কাৰণে বহুতেই ভাল, বহুত শ্বুট কৰে। গৰমত ৰাতি বহুত ষ্টিকি ক্ৰীমবিলাক ইউজ কৰি পেলাই শুবলৈ ভাল নালাগে, গৰম উঠে। গতিকে এই ক্ৰীমটো বহুত পাৰফেক্ট হয়, কাৰণ এই ক্ৰীমটো জেল বেছ হয়। এই ক্ৰীমটো অবজাৰ্ভ হওঁতে অলপ সময় লাগে, কিন্তু যদি ভালদৰে মাছাজ কৰে অলপ টাইম, তেনেহ'লে বহুত ইজিলি অবজাৰ্ভ হৈ যায়। তাৰপাছত মই লিপ বাম হিচাপে ভেচলিন পেট্ৰলিয়াম জেলি ইউজ কৰোঁ। মই গৰম দিনতো লিপ মইশ্চাৰাইজ কৰি ৰাখোঁ, কিয়নো মোৰ লিপছখন বহুতেই ড্ৰাই হয়। আৰু এনেদৰে গোটেইকেইটা স্কিন কেয়াৰ ফ'ল' কৰি পেলাই ৰাতি মই শুই যাওঁ। এয়া চাওক, গোটেইখিনি ষ্টেপ মই ফ'ল' কৰাৰ পাছত খুব কম সময়ৰ ভিতৰতে 5 মিনিটমান সময়ৰ ভিতৰতে সেইখিনি ফ'ল' কৰাৰ পাছত মোৰ স্কিনটো এনেদৰে বহুত গ্ল'য়ি আৰু প্লাম্প হৈ যায়। যদি আজিৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সকলো ফ্ৰেণ্ডছৰ লগতে শ্বেয়াৰ কৰি দিব। বাই বাই।